নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, মোৰো ভাল। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। এয়া ৰাতিপুৱাৰ মোৰ কাম বন চাহ পানী খালোঁ, খাই বৈ এয়া অলপ বাহিৰত আহিলোঁ। এয়া চাওক, মোৰ ফুলবিলাক দেখাই দিলোঁ আপোনালোকক। এয়া কিমান ধুনীয়াকৈ ফুলিছে, এইবিলাক আমি গেন্দা ফুল বুলি কওঁ। এয়া কিমান ধুনীয়াকৈ ডাঙৰ ডাঙৰ ফুল ফুলিছে। তাৰপিছত আপোনালোকক দেখাই আছোঁ দিনটো কি কৰিব পাৰোঁ, সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। আৰু এয়া এতিয়া এইখিনি ফুল চাওঁতে চাওঁতে এইফালে মাছ আহিলে, মই মাছ দুটা ৰাখিলোঁ। এইখিনি এতিয়া বাছি লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। আৰু এয়া মোৰ মাছটো বচা হৈ গ'ল। এতিয়া এইখিনি একেবাৰে ৰংগুড়া নিমখ দি ৰাখি দিম। তাৰপিছত আৰু কি কৰিব পাৰোঁ সেয়া শ্বেয়াৰ কৰি যাম আপোনালোকৰ আগত। এয়া ধুনীয়াকৈ একদম সানি ৰাখি দিলোঁ। আৰু এয়া একদম কাম বন হৈ কাপোৰ কানি ধুই মেলি গা পা ধুই এয়া আহিলোঁ ভাত বনাবলৈ। আৰু এয়া বেঙেনা আলু আৰু ওলকবি দি এইটো মাছটো বনাম। মাছখিনি ভাজি কৰা হৈয়ে গ'ল মোৰ, এইখিনি পাহৰি থাকিলোঁ শ্বেয়াৰ কৰিবলৈ আপোনালোকৰ আগত। আৰু এয়া পিঁয়াজখিনি দি দিলোঁ, কেৰাহীও গৰম হৈ গ'ল। আৰু এফালে এয়া মোৰ তৰকাৰী আধা হৈয়ে গ'ল। ওলকবি, মূলা, আলু, বেঙেনা আৰু এয়া কেঁচা জলকীয়া দিছোঁ। আৰু মছলা বেছি নিদিওঁ, ধনিয়া পাত আছে, ঠাণ্ডাৰ বতৰ। আৰু এয়া চাওক, মোৰ একদম তৰকাৰী ৰেডি, মাছ দি বেঙেনা, আলু, ওলকবি। এতিয়া দুপৰৰ খানাটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। আৰু এয়া আবেলি হৈ গ'ল, এতিয়া 4টা বাজিলে। এয়া মিষ্টাৰ আহিলে, এতিয়া বজাৰ আনিলে। এয়া আকৌ আজি ওলকবি আনিলে, ওলকবিখিনি শেষ হৈ গ'ল দুপৰীয়াই। এয়া আনিব কৈছিলোঁ, এয়া আনিলে। এয়া নতুন আলু, এয়া ওলকবি আৰু 2টা বন্ধাকবি আৰু এয়া মূলা আনিলে। আৰু এইখিনি হ'ল পুৰণি আলু। এইখিনিয়ে বজাৰ আজিৰ। এয়া পুৰণি আলুটো এয়া বেলেগ এটা চুৰিত ৰাখি দিম। এয়া সকলোখিনি একদম জাগাৰ বস্তু জগাই জগাই ৰাখি দিলোঁ। আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নতুনকৈ মোৰ ফেমিলিত জইন হোৱা বন্ধুসকলক অনেক অনেক ধন্যবাদ। বাই বাই।